অশোক সিংহালৰ মাটি আছে নে মই নাজানো, কিন্তু জুবিন ক্ষেত্ৰৰ ওচৰত মন্ত্ৰী অশোক সিংহালে মাটি দখল কৰাৰ খবৰ ইতিমধ্যে আহিছে। মিয়াই ক'ত মাটি দখল কৰিছে, খিলঞ্জীয়াৰ ক'ত মাটি দখল কৰি আছে সেয়া খবৰ ৰাখিব পাৰে, কিন্তু অশোক সিংহল ডাঙৰীয়াই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি নিজৰ নামত কৰি লৈছে সেয়া কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম নাপায়। অশোক সিংহালৰ মাটি আছে নে মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ, ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুইটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ, আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। Wake up to reality. তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, তেওঁ যেন আগতেও কৈছোঁ তেওঁ গেলামালৰ দোকানী, যিহেতু তেওঁ মিঠাতেলৰ কথা কয়, নিমখ দালিৰ কথা কয়, চাউলৰ কথা কয়, তেওঁ গেলামালৰ দোকানী। সমান্তৰালকৈ ক'বলৈ যদি চাওঁ আমি, তেওঁ গেলামালৰ দোকান লৈ আশা বাইদেউ হ'ল এতিয়া, মানে কোনে কেইটা ল'ৰা ছোৱালী জন্ম দিব সেয়াও তেওঁ খবৰ ৰাখে। তেওঁ গেলামালৰ দোকানী আশা বাইদেউ, এতিয়া নতুনকৈ তেওঁ CCTV আৰু আমাৰ এইবিলাক কাম গাঁৱৰ খুৰীহঁতেহে মানে খবৰ ৰাখে, কোনে কাক ভাল পায়, কাৰ পাৰ্টিত গৈছে, কাৰ গাৰ্লফ্ৰেণ্ড কাৰ পাৰ্টিত গৈছে, এইবোৰ গাঁৱৰ খুৰীহঁতে ৰাখিছিলে। এতিয়া খুৰীহঁতৰ কাম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেন্তে কিহৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছে? যদি এজন অনা অসমীয়াই জুবিন ক্ষেত্ৰত যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি নিজৰ হাতত ল'ব পাৰিছে, তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিহৰ কাৰণে আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজে কিহৰ কাৰণে পাতিছে আমি জানিব বিচাৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই ভাষণত কি ক'ব, গৌৰৱ গগৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই কি কথা পাতিছে সেইবোৰ খবৰ ৰাখে, কংগ্ৰেছৰ ভিতৰচোৱাত কি হৈ আছে সেইবোৰ খবৰ ৰাখে। কিন্তু অশোক সিংহাল ডাঙৰীয়াই যে বিঘাই বিঘাই যে মাটি লৈ পেলাই যে এতিয়া বিল্ডিং বনাব, অট্টালিকা বনাব, সেয়া খবৰ নাৰাখে। সেয়া খবৰ কোনে ৰাখিব? বিৰোধীয়ে ৰাখিব নেকি? তেওঁক মুখ্যমন্ত্ৰী কিহৰ কাৰণে বনোৱা হৈছিলে? গৌৰৱ গগৈ ল'ৰা ছোৱালীয়ে কি তেল খায় সেইটো কাৰণে তেওঁক মুখ্যমন্ত্ৰী বনোৱা হৈছিলে, নে কংগ্ৰেছৰ ভিতৰচোৱাত কি হৈ আছে সেইটো কাৰণে মুখ্যমন্ত্ৰী বনোৱা হৈছিলে, নে ৰাহুল গান্ধীয়ে অসমত আহি ভাষণ কি দিব সেইটো কাৰণে তেওঁক মুখ্যমন্ত্ৰী বনোৱা হৈছিলে? ক্ষেত্ৰৰ ওচৰত মন্ত্ৰী অশোক সিংহালে মাটি দখল কৰাৰ খবৰ ইতিমধ্যে আহিছে। যোৱাকালি আমি সোণাপুৰ চাৰ্কল অফিচত গৈছিলোঁ আৰু তেওঁলোকে আমাক নথি পত্ৰবিলাক দিব খোজা নাই এই মুহূৰ্তত। আৰু যোৱাকালিয়ে আমি মুখ্যমন্ত্ৰীৰ বক্তব্য পাইছোঁ, তেওঁ কৈছে যে জুবিন ক্ষেত্ৰৰ সোঁৱে বাওঁৱে কোন আছে তেওঁ জ্ঞাত নহয়, সেইটো মুখ্যমন্ত্ৰীৰ কাম নহয় বুলি কৈছে। কিন্তু এটা কথা আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে সকলো খবৰ ৰাখে, যে জয় জুবিন দা বুলি জুবিন ক্ষেত্ৰত কোনোবাই শ্লোগান দিছে তাৰ খবৰো মুখ্যমন্ত্ৰীয়ে ৰাখে। এতিয়া অশোক সিংহলৰ 36 বিঘা মাটি জুবিন ক্ষেত্ৰৰ লগতে আছে, সেই কথা আজি মুখ্যমন্ত্ৰীয়ে নকয়। সেই খবৰ তেওঁ লোৱাৰ আহৰি নাই বুলি কৈছে, বা সেইটো খবৰ ৰখাৰ কাম মুখ্যমন্ত্ৰীগৰাকীৰ নহয় বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অশোক সিংহালৰ এই মাটিখিনি হয়। সেইকাৰণে আমি দেখিছোঁ যে এই যি জুবিনদাৰ হত্যাকাণ্ডৰ ঘটনা, ইয়াত যেনেকৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি ধৰণে প্ৰথম অৱস্থাত চেষ্টা চলাইছিলে, তাৰ সমান্তৰালভাৱে এতিয়া দেখিছোঁ মন্ত্ৰী অশোক সিংহাল, বেপাৰী মন্ত্ৰী যিগৰাকীয়ে মন্ত্ৰী হোৱাৰ পাছত গুৱাহাটীৰ বিভিন্ন ঠাইত ভাল মাটিসমূহ তেওঁ কব্জা কৰি পেলাইছে প্ৰটেক্ট প্ৰাইড তেওঁৰ অনুষ্ঠানটোৰ নামত। আমি দেখিছোঁ সেইবিলাক, আৰু ৰাজেশ জালানৰ নামত সেই মাটিখিনি লৈছে বুলি আমি লোকেল যিবিলাক স্থানীয় যিবিলাক লোক তেওঁলোকে ইতিমধ্যে আমাক অৱগত কৰিছে।